নমস্কাৰ, আপোনালোক আটাইকে মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই এটি নতুন ৰেচিপি লৈ আহিছোঁ। কলখাৰ দি মাংস বনাবলৈ লৈছোঁ। সেইবাবে মই মাংসখিনি নিমখ হালধি সানি ৰেডি কৰি লৈছোঁ। এফালে আলু বইল কৰি আলুখিনি কাটি লৈছোঁ। আনফালে পিঁয়াজ, নহৰু, আদা, তেজপাত দুখিলা, দুটামান শুকান জলকীয়া আৰু একাপ কলখাৰ লৈ লৈছোঁ। এফালে কেৰাহীখন গৰম হ'বলৈ দি মই কেৰাহীত তেল দিলোঁ। তেলখিনি গৰম হোৱাৰ বাবে মই তাতে দুটা তেজপাত আৰু কাটি লোৱা পিঁয়াজখিনি দি দিছোঁ। এইখিনি দিয়াৰ পিছত মই ধুনীয়াকৈ লৰাই আছোঁ লাহে লাহে। মই ইয়াতে দুটামান শুকান জলকীয়া এতিয়া দি দিম তেলত। মই শুকান জলকীয়া 3টা দি দিছোঁ। এইখিনি আধা ভজা হ'লে মই ইয়াতে এতিয়া আদা আৰু নহৰু পেষ্ট বনাই লৈছিলোঁ খুন্দনাত খুন্দি। এইখিনি মই এতিয়া ইয়াতে দি দিছোঁ। এইখিনি দিয়াৰ পিছত মই এনেদৰে হেতা পাতেৰে লৰাই পিঁয়াজখিনি ব্ৰাউন কালাৰ হ'ব দিছোঁ। ইতিমধ্যে মোৰ পিঁয়াজখিনি কালাৰ আহিছে, সেইবাবে মই এতিয়া ইয়াত মাংসখিনি দি দিম। মাংসখিনি দি দিছোঁ। মাংসখিনি দিয়াৰ পিছত মই সুন্দৰকৈ হেতা পাতেৰে লৰাই দিছোঁ। এতিয়া এইখিনি মই এখন ঢাকনিৰে ঢাকি দিম সিজিবৰ বাবে। মই মাংসখিনি কিছু সময় এনেদৰে ঢাকি থৈ পুনৰ ঢাকনিখন খুলি চাইছোঁ। পুনৰ মাংসখিনি অকণমান লৰাই দি এতিয়া আকৌ মই ঢাকি দিম সিজিবৰ বাবে। এনেদৰে কিছু সময় ৰখাৰ পিছত মই পুনৰ ঢাকনিখন খুলি মাংসখিনি লৰাই দিছোঁ। ইতিমধ্যে মোৰ মাংসখিনি হাফ ফ্ৰাই হৈ গৈছে। সেইবাবে মই ইয়াত এতিয়া বইল কৰি কাটি লোৱা আলুখিনি দি দিম। মই আলুখিনি দি দিছোঁ। আলুখিনি দিয়াৰ পিছত হেতা পাতেৰে সুন্দৰকৈ লৰাই দিছোঁ। এনেদৰে কিছু সময় লৰাই মই ইয়াত এতিয়া অকণমান মছলা পাউডাৰ এড কৰি দিম। মই আধা চামুচ জিৰা গুড়ি দি দিছোঁ। আধা চামুচ ধনিয়া গুড়ি দিছোঁ। আৰু মই অকণমান নামমাত্ৰ ইয়াতে জলকীয়া গুড়ি দিম। মই যিহেতু পিছত ইয়াত জালুকৰ গুড়ি দিম, সেইবাবে জলকীয়া গুড়ি একদম কমাই দিছোঁ। এইখিনি দিয়াৰ পিছত মই লৰাই লৈ এতিয়া ইয়াতে কাঢ়ি থোৱা কলখাৰখিনি দি দিম। মই একাপ কলখাৰ ৰাখিছিলোঁ, সম্পূৰ্ণ একাপ নহয়, তাতকৈ কিছু কম, হ'লেও এইখিনি মই ইয়াতে দি দিছোঁ। দি সুন্দৰকৈ হেতা পাতেৰে লৰাই দিম। লৰাই দি মই এইখিনি এতিয়া আকৌ ঢাকি দিম পুনৰ সিজিবৰ বাবে। মই পুনৰ ঢাকনিখন খুলি মাংসখিনি আকৌ এবাৰ লৰাই দিছোঁ। পুনৰ ঢাকনিখনেৰে ঢাকি দিম মাংসখিনি সিজিবৰ বাবে। এনেদৰে কিছু সময় ৰখাৰ পিছত মই পুনৰ ঢাকনি খুলি মাংসখিনি লৰাই দি 1 চামুচ পিঠাগুড়ি দি দিছোঁ। পিঠাগুড়ি দিলে মাংসখিনি গ্ৰেভিখন খুবেই ধুনীয়া হয়। সেইবাবে মই 1 চামুচ পিঠাগুড়ি দি লৰাই দিছোঁ। হেতা পাতেৰে ধুনীয়াকৈ লৰাই দি পিঠাগুড়িখিনি মিক্স কৰি দিছোঁ। পুনৰ মই এতিয়া এখন ঢাকনিৰে এইখিনি ঢাকি দিছোঁ। ঢাকনিখন মই পুনৰ খুলি মাংসখিনি লৰাই চাইছোঁ। খুবেই ধুনীয়া গ্ৰেভি হৈ গৈছে।
এতিয়া মই পুনৰ আৰু অলপ সময়ৰ বাবে এইখিনি ঢাকি দিছোঁ। পুনৰ মই ঢাকনিখন খুলি চাইছোঁ, ইতিমধ্যে মোৰ মাংসখিনি হৈ গৈছে। মই এতিয়া ইয়াতে 1 চামুচ জালুকৰ গুড়া দিছোঁ। জালুকৰ গুড়ি দিয়াৰ পিছত মই মাংসখিনি পুনৰ লৰাই দিছোঁ। কিমান ধুনীয়া গ্ৰেভি হৈ গৈছে দেখিছে, আৰু কালাৰটো বৰ ধুনীয়া হৈছে। মই যিহেতু অকণমান হালধি সানি লৈছিলোঁ, তাতে আকৌ কলাখাৰ দি দিছোঁ, সেইবাবে বৰ ধুনীয়া ৰঙা কালাৰ হৈছে। ইতিমধ্যে মোৰ মাংসখিনি হৈ গৈছে। এয়া লৰাই দিওঁতে আলু ভাগিয়ে গৈছে। মোৰ মাংসখিনি ৰেডি হৈ গ'ল। এয়া কলাখাৰ দি আজি মই মাংস বনালোঁ। আপোনালোকেও এনেদৰে বনাই খাই চাব। খাই কেনে পালে কমেণ্ট কৰিবলৈ নাপাহৰিব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।